গুটখাৰ মুকলি বেহা ওদালগুৰি জিলাৰ টংলাত চকুমুদা কুলিৰ ভাৱ প্ৰশাসন আৰু আৰক্ষীৰ সাংবাদিকে দেখুৱাই দিয়াৰ পাছতো অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে নললে কোনো ব্যৱস্থা ৰাজ্য চৰকাৰে গুটখা আৰু পাণ মছলাৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো একাংশ ব্যৱসায়ীয়ে অবাধ গতিৰে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ গুটখা আৰু পাণ মছলা বিক্ৰী কৰি গৈ আছে আৰু বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানসমূহত মজুত ৰাখিছে সাংবাদিকৰ এটা দলে এক গোপন সূত্ৰৰ প্ৰম খেদি ওদালগুৰি জিলাৰ টংলাস্থিত উপেন্দ্ৰ সিং নামৰ গুটখা ব্যৱসায়ীজনৰ প্ৰতিষ্ঠানত উপস্থিত হৈছিল তাৰ পাছতে গুটখা আৰু পাণ মছলা ৰখাৰ উমান পাই ভেৰগাঁও মহকুমা নিপতিক অৱগত কৰে তাৰ পিছত সেই স্থানত টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা উপস্থিত হয় কিন্তু ৰহস্যজনকভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি ওলোটাই চৰকাৰৰ পৰা কোনো নিৰ্দেশ পোৱা নাই বুলি আৰক্ষীৰ হাতত এই ক্ষমতা নাই বুলি সেই স্থান ত্যাগ কৰে টংলা আৰক্ষী আৰু এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ ৰহস্যজনক ভূমিকাই টংলাবাসীক ভবাই তুলিছে কাৰণ অবাধ গতিত এনেধৰণে প্ৰচলন হৈ আছে এই ব্যাধি সদৃশ গুটখা নে গোপন মিতিৰালিৰ বাবেই কোনো কেৰেপ নকৰাকৈ বহু অসামাজিক কাম কৰি যাব পাৰিছে টংলাৰ অনা অসমীয়া ব্যৱসায়ীয়ে নিয়ম মানে প্ৰথম কথা হ'ল কি নটিফিকেশ্যন নম্বৰ 1 নম্বৰ আৰু 2 নম্বৰতে ফুড ছেফটি এক্ট এখন আছে এখনৰ আধাৰতে এইখিনি হয় আৰু ফুড ছেফটি অফিচাৰ আছে তেওঁলোকে কৰিব গোটেইখিনি কাম আৰু বেনটো কৰিছে 2-3 দিন আগতে গতিকে ষ্টৰেজটো আছেই তেতিয়া ডিছপ'জেলটো কি ধৰণে কৰে এইটো এডমিনিষ্ট্ৰেশ্যনো কৰিব চিভিল এডমিনিষ্ট্ৰেশ্যন আছে ফুড ছেফটি অফিচাৰ আছে তেওঁলোকে ডিছপ'জেলৰ ব্যৱস্থা কৰিব বিক্ৰীটো বন্ধ কাৰণে মইতো কৈছোঁ আৰু বাকীখিনি কথা পাতি ল'ব তেওঁলোকে ফুড ছেফটি অফিচাৰ আছে যিহেতুকে আমাৰ অথৰিটিত নপৰে গতিকে ডেফিনেটলি ফুড ছেফটি অফিচাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে কৰিব আছে বুলি নিজেই কৈছে মইতো দেখাটো বেলেগ কথা নিজেই কৈছে আছে বুলি ঠিক আছে ষ্টকৰ আপুনি কি চাব আপুনি ষ্টকৰ মোৰ বিলিং আছে সেইটো চেলটেক্স শ্বপৰ চাব চাই বচি চাব চাই কি হয় মোৰ তাত যিমান মাল আছে সেইটো পাৰ্মানেণ্ট মোৰ বিল আছে যেহেতু মই ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল টেক্সত মই বিল দি আছোঁ টেক্স ভৰি আছোঁ হয় না তো সেইটো আপোনাৰ অথৰিটি নাই আপোনাৰ এইটো চাব কি ইয়াত নিকোটিন আছে কি নাই এইটো চাওক আপুনি এই ষ্টক মানে কি আমি ইয়াত বিমল এইটো জৰ্দা ব্লেণ্ডেড জৰ্দা হয় না কি জৰ্দা কয় এইটো মানে কি এইটো মোৰ বিলিং হৈছে আকৌ আজিও মাল আহিব মোৰ হয় না হয় এইটো ডিষ্ট্ৰয় কৰিম গভৰ্ণমেণ্টৰ পৰা আমি ওপৰত ৰয় গভৰ্ণমেণ্ট যদি ক'ব সেইটো বস্তু ডিষ্ট্ৰয় কৰি দিয়ক হয় না গভৰ্ণমেণ্ট পৰা সেইটো মোক মই মানে কি গভৰ্ণমেণ্ট যিহেতু মই টেক্স দিছোঁ হয় না এইটো কিবা আলোচনা কৰি পেলাই এইটো মই ডিষ্ট্ৰয় কৰি দিম